তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপুনাথ ব্লগছ। তো গুড মৰ্ণিং সকলোকে। এতিয়া বাজি আছে সময় 8:30। তো আমি এতিয়া ওলাই আছোঁ মাজুলীলৈ বুলি। তো মাজুলীলৈ গৈ আছোঁ আজি ৰাস চাবলৈ। তো এতিয়া আমাৰ পূৰা মাজুলী ৰাইড হ'ব। দুখন বুলেট আছে আৰু এইফালে আছে এক্সপালছ। তো গৈ আছোঁ আমি 6জন। তো গৈ থাকোঁ এতিয়া। তো ব্লগটো চাই থাকক। Last I got that sinking in my stomach from that love. Of course it's got me thinking's got me flummoxed from the cause. তো ফ্ৰেণ্ডছ, এতিয়া আহি পালোঁ নাৰায়ণপুৰ। আৰু নাৰায়ণপুৰত আহি অলপ ৰৈছোঁ। আৰু লগৰ কেইটামান আহি আছে, ফোন কৰিছিল, সিহঁতো মাজুলী গৈ আছে বোলে। তো সিহঁতকো ইয়াতে লগ কৰোঁ। তো এতিয়া আমাৰ ইয়াৰ অনুপম ভাই, এইফালে আছে আমাৰ উত্তম, এইফালে আমাৰ হিৰণ দা আৰু দুজন পিছত ৰ'লে। এতিয়া আকৌ ইয়াৰ পৰা জাৰ্ণিটো ষ্টাৰ্ট কৰি আছোঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, বহুত মজা হ'ব। তো গাইজ আকৌ জাৰ্ণি ষ্টাৰ্ট। তো এতিয়া আকৌ গৈ থাকোঁ ঘাটলৈ। তো ঘাটলৈকে যাওঁ, তাৰপিছত আকৌ যাব লাগিব ভূতপুথিত। ব'লক গৈ থাকোঁ। I just wanna know why some of us are guarded. I just wanna know why some of us are haunted. 'Cause in the skies, all we ever wanted. All of us got distracted by the trees inside the forest. 'Cause I was never ready for this. তো ফ্ৰেণ্ডছ, ফাইনেলি ঘাট আহি পাই গ'লোঁ। আৰু এতিয়া মানে নাৱৰ কাৰণে ৱেইট কৰি আছোঁ। নাও অহা নাই, নাও ইপাৰলৈ গৈছে। এতিয়া ঘাটত আছোঁ। চাওক, বহুত মানুহ ৰৈ আছে বৰ্তমান যাবৰ কাৰণে। পূৰা বাইক পাৰ্কিং কৰি দিছোঁ। আৰু এয়া ঘাটৰ পৰিৱেশ চাওক এবাৰ। আৰু আমাৰ ফ্ৰেণ্ডছবিলাক গোটেইকেইটা ৱেইট কৰি আছোঁ এতিয়া। তো ঘাটৰ পৰিৱেশটো এবাৰ দেখুৱাই লৈছোঁ আপোনালোকক, চাই লওক। তো এয়া হৈ গ'ল ঘাট। আৰু এতিয়া কোনো নাও নাই এতিয়ালৈকে, যিহেতু ইয়াৰ পৰা ফেৰী নচলে, ভূতভূতি নাও চলে। তো নাও ইটো পাৰলৈ গৈছে, ৱেইট কৰিব লাগিব 20-30 মিনিটমান। তো এয়া ঘাটৰ পৰিৱেশ, এয়া পাৰ্কিং। আৰু এয়া হৈ গ'ল আমাৰ ব্ৰহ্মপুত্ৰ। ফাইনেলি গাইজ আহি গ'ল আমাৰ ভূতভূতি। এইফালে চাওক, পূৰা বাইক, গাড়ী, মানুহ আহি গৈছে। আৰু এইখনতে যাম এতিয়া। মানুহবিলাক নামি আছে, আৰু এইবিলাক মানুহ নামি আনলোড হ'লে আমি ইপাৰলৈ যাব পাৰিম। আৰু তো গাইজ ফাইনেলি ফেৰী ষ্টাৰ্ট হৈ গৈছে। আৰু এতিয়া মাজুলী মুখে গৈ আছোঁ। তো এতিয়া পূৰা ফেৰী ওপৰত উঠি আছোঁ। এইফালে বাইক পাৰ্কিং, আৰু এইফালে পাৰ্টনাৰ লগ পাই গৈছোঁ। মাজুলীলৈ ৰাস চাবলৈ গৈছে আমাৰ তাৰে গহপুৰৰে হয়। তো গৈ আছোঁ সকলো মিলিজুলি। ব'লক। Fast I get those feelings weighing heavy on my heart. তো ফ্ৰেণ্ডছ, ফাইনেলি মাজুলী এইফালে ঘাট পাই গৈছোঁহি। আৰু এতিয়া নামিব হ'ব। নামি লওঁ, দেখুৱাই আছোঁ সকলোবিলাক, চাই থাকক। It's hard to find the reasons here for everything gone wrong. তো ফ্ৰেণ্ডছ, ফাইনেলি মাজুলী বালিচাপৰি পাই গৈছোঁ বৰ্তমান এতিয়া। আৰু এতিয়া আমি কমলাবাৰীলৈ বুলি গৈ আছোঁ। এতিয়া বালিচাপৰি চেণ্টাৰ। আৰু এতিয়া বালিচাপৰি চেণ্টাৰৰ পৰা গৈ আছোঁ কমলাবাৰী। I just wanna know why some of us are guarded. I just wanna know why some of us are haunted. 'Cause in the skies, all we ever
ফাইনেলি ফ্ৰেণ্ডছ মাজুলী গড়মূৰ সত্ৰ আহি পালোঁ। এইফালে আছে গড়মূৰ সৰু সত্ৰ বুলি এখন গেট দেখিবলৈ পাইছে আপোনালোকে। এইফালে আছে গড়মূৰ সৰু সত্ৰ। এতিয়া মাজুলী গড়মূৰ পাই গ'লোহি আৰু আমি ইয়াতে হয়তো চাগে আজি ৰাতিপুৱা হ'ব। গেট আপোনালোকে দেখিবলৈ পাই আছে। তো ইয়াতে এতিয়া কিবা এটা খাই লওঁ, যিহেতু ৰাতিপুৱাই খাই অহা বহুত ভোক লাগিছে। তো ইয়াৰ পাছত নেক্সট কমলাবাৰী যাম চাগে। কমলাবাৰী গৈ আকৌ কমলাবাৰী সত্ৰ দেখুৱাম। তো এতিয়া সত্ৰলৈ নোসোমাওঁ, আগতে কিবা এটা খাই লওঁ। এয়া হৈ গ'ল মাজুলী উত্তৰ কমলাবাৰী সত্ৰ আৰু সত্ৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম, চাই থাকক। এয়া হ'ল মেইন গেট সত্ৰৰ আৰু এতিয়া জোতা চোতা খুলি সোমাই যাওঁ ভিতৰলৈ। এয়া হৈ গ'ল মেইন নামঘৰ ভাগ, উত্তৰ কমলাবাৰী সত্ৰৰ মেইন নামঘৰ। আকৌ নতুনকৈ মেৰামতি কাম চলি আছে। তো ফ্ৰেণ্ডছ এতিয়া আহি পালোঁ আউনীআটী সত্ৰ। তো এয়া আউনীআটী সত্ৰত প্ৰৱেশ কৰি আছোঁ। আৰু আউনীআটী সত্ৰলৈ গৈ আছোঁ। তো আগত চাই থকা আপোনালোকে পৰিৱেশটো কি ধৰণৰ দেখুৱাই আছোঁ, আপোনালোকে চাওক। ফ্ৰেণ্ডছ চাওক, এইটো এডাল তুলসী গছৰ খুঁটা। ইয়াত লিখা আছে তুলসী গছৰ খুঁটা, সময় 1821 খ্ৰীষ্টাব্দৰ পৰা 1838 শক। ইয়াত ধুনীয়াকৈ লিখা আছে। এইটো চাওক, প্ৰকাণ্ড এটা তুলসী গছৰ খুঁটা, মানে তুলসী গছৰ কুণ্ডা। এতিয়া খুঁটা বুলিয়ে ক'ম নে এতিয়া কুণ্ডা বুলি ক'ম। ইয়াত সংগ্ৰহ কৰি ৰখা হৈছে আউনীআটী সত্ৰত। আপোনালোকে আহিলে দেখিবলৈ পাব। চাই লওক, এডাল তুলসী গছৰ খুঁটা। ফ্ৰেণ্ডছ, বহুতে আচৰিত কথা, আউনীআটী সত্ৰত আমি আছিলোঁ বৰ্তমান, আৰু ইয়াত লগ পাই গ'লোঁ আমাৰ বৰ্মন দা আছে, আৰু বৰ্মন দাৰ লগত মনোজ ভাই আছে। মনোজ ভাইক লগ দেখাই আছে বৰ্মন দা। কেনেকুৱা বৰ্মন দা, মাজুলীত দেখি কেনেকুৱা লাগিছে? খুবেই ভাল লাগিল, যিহেতু আমি এটা আশা কৰা নাছিলোঁ বৰ্মন দাহঁতক লগ পাম, কিন্তু বৰ্মন দাহঁতক লগ পাই গ'লোঁ। আহি গ'লোঁ আৰু আমি যিহেতু এটা ৰাসৰ সময় এটা নাহিলে কিনো হ'ব আৰু এতিয়া সকলোৱে আহিলোঁ, ভালকৈ এনজয় কৰিম। ৰাস চাম আমি সকলোৱে। বৰ্মন দাৰ ভিডিঅ' সকলোৱে চাই চাগে, চিনিও পায় বৰ্মন দাক। যিহেতু মনোজ ভাই লগৰ মনোজ ভাইৰ ভিডিঅ' চালে আপোনালোকে দেখাই পায় বৰ্মন দাক কিমান জমনি কৰি থাকে বৰ্মন দাহঁতে। আৰু এয়া আছে আমাৰ মাজত বৰ্মন দা, মনোজ দা, মনোজ ভাই আমাৰ এয়া মনোজ ভাই। নমস্কাৰ, এক্সাইটেড হৈ গৈছো মনোজ ভাইক লগ পাই গ'লো। নমস্কাৰ। একদম কেনেকুৱা মাজুলীত কেনেকুৱা? বহুত সুন্দৰ, খুব বেছি ভাল লাগিছে আৰু উপভোগ কৰি আছো, ভাল লাগি আছে। আৰু এয়া মনোজ ভাই ধেমাজিৰ পৰা মাজুলীলৈ আহিছে, আৰু আমি গহপুৰৰ পৰা। আৰু আশা কৰা নাছিলোঁ মনোজ ভাইক লগ পাম বুলি, কিন্তু মই মনোজ ভাই তোমালোকৰ ঘৰলৈ যোৱা মোৰ প্ৰগ্ৰেম বনাই থকা আছিল ধেমাজি। মনোজ ভাইক ঘৰত লগ কৰাৰ প্ৰগ্ৰেম আছিল, কিন্তু
অকস্মাত মাজুলীত লগ পাই গ'লো বহুত ভাল লাগিছে ধন্যবাদ কিবা ভাল ক'বা আৰু? লাগিছে ভাল লাগিছে প্ৰথমবাৰৰ বাবে আহিছোঁ আমিও প্ৰথমবাৰ প্ৰথমবাৰে ভাল লাগিছে তো গাইছ ৰাতিৰ মাজুলী এয়া উত্তৰ কমলাবাৰী সত্ৰৰ ইয়াতে ৰাস চোৱা হ'ব আজি পুৰা লাইটিঙৰ হেৰি ব্যৱস্থা কৰিছে লাইটিং তো ফ্ৰেণ্ডছ যিহেতু ৰাস আৰম্ভ হোৱা নাই তো আহিলোঁ এখন ৰিজৰ্টত ধুনীয়া এখন ৰিজৰ্ট চাংঘৰ পুষ্পা বিলাস ৰিজৰ্ট বুলি ওপৰত লিখা আছে পুষ্পা বিলাস ৰিজৰ্ট বুলি আৰু উল্টাকৈ আহিব পাৰে নামটো তো ইয়াতে অলপ ৰেষ্ট ল'লোঁ একদম ধুনীয়া এখন ৰিজৰ্ট অলপ ইয়াতে বহি মেলি ৰেষ্ট ল'লোঁ আৰু ৰুম লোৱা নাই বাৰু এনেই বহিলোঁ আৰু তাৰ লুকটো আপোনালোকক দেখুৱাই আছোঁ চাই লওক ঠিক আছে হ'ব মই আহিলে ফোন কৰিব ক'ম ৰেষ্টুৰেণ্টখনৰ লুকটো চাই লওক তাৰ ট্ৰেডিশ্যনেল বস্তুবোৰ ক'লা খালৈ পূৰা সজাই ৰাখিছে